প্ৰথমতে মই সাংবাদিক বন্ধুসকললৈ সন্মান যাচিছোঁ আৰু অসমীয়া ৰাইজলৈ আজি আমি PTC পাৰ্টিৰ পৰা তথা অসম ভৈয়াম জনজাতি পৰিষদ PTCৰ পৰা সংবাদ মেল আয়োজন কৰাৰ মূল কাৰণটো হ'ল ককলাবাৰী সমষ্টিত আগন্তুক 8 জুন তাৰিখে হ'বলগীয়া যেটো BTC পৰিষদীয় যেটো নিৰ্বাচন এই নিৰ্বাচন উপলক্ষে আমি আপোনালোকৰ আগত অসমীয়া ৰাইজ তথা অসমৰ বৌদ্ধিক মহললৈ কিছু কথা অৱতাৰণা কৰিব বিচাৰিছোঁ কথাটো হ'ল এইটোৱে যে আগন্তুক নিৰ্বাচনত অসম ভৈয়াম জনজাতি পৰিষদ তথা PTCয়ে কি ভূমিকা ৰোল কৰিব কি ভূমিকা ল'ব এই বিষয়টো আপোনালোকৰ আগত আমি অৱগত কৰিব বিচাৰিছোঁ এই কাৰণতে যে আমি অসম ভৈয়াম জনজাতি পৰিষদে আমি সুদীৰ্ঘ বছৰ যদিও 1967 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখত জন্ম আছিল তাৰ পিছত আমি বহু দীৰ্ঘ বছৰ আন্দোলন কৰি পিছত আমি কি কাৰণত PTC পাৰ্টি স্থগিত কৰিব লগা হৈছিল কথা আপুনি অৱগত কৰিছোঁ যেতিয়া অসম ভৈয়াম জনজাতি পৰিষদ PTCয়ে এটা আন্দোলনমুখী আৰু উদ্দেশ্যৰ সৃষ্টিৰ কাৰণে যিখিনি অবিৰত আৱাজ কৰিছিল এই অবিৰত আৱাজ কৰাৰ পৰিপ্ৰেক্ষিতত PTC পাৰ্টিৰ যেটো দলীয় আন্দোলন দলীয় যেটো সংগঠনৰ যেটো আন্দোলন কৰিছিল এই আন্দোলন অসম তথা ভাৰতবৰ্ষৰ আলোড়ন সৃষ্টি কৰিছিল আমি জানো যে অসম ভৈয়াম জনজাতি পৰিষদে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত ভূটানৰ পাত দেশত জনজাতীয় অঞ্চলত বিশেষকৈ জনজাতীয় ট্ৰাইবেল বেল্ট চুক সামৰি এখন কেন্দ্ৰশাসিত অঞ্চল উদ্যান দাবী কৰি আহিছিল কিন্তু কি কাৰণত PTC পাৰ্টিয়ে স্থগিত ৰাখিব লগা হৈছিল এই কথাখিনি অৱগত কৰিছোঁ কাৰণ PTC পাৰ্টিয়ে উদ্যান কেন্দ্ৰশাসিত অঞ্চল দাবী কৰিছিল আফচু এটা সময়ত বড়োলেণ্ড দাবী কৰিলে আকৌ NDP পাৰ্টিও এটা মানে বড়োলেণ্ড স্বায়ত্ব শাসন এটা বড়োলেণ্ড দাবী কৰাৰ পৰিপ্ৰেক্ষিতত আমি PTC পাৰ্টিও যদি উদ্যান দাবী কৰিলেহেঁতেন একেটা সময়তে তেতিয়াহ'লে আমাৰ মাজত সংঘৰ্ষ অধিক হ'লহেঁতেন আৰু যাৰ কাৰণে আমাৰ এই PTC কৰ্মী তথা জনজাতি ৰাইজ তথা বড়ো কৰ্মীসকলৰ মাজত এটা সংঘাত সৃষ্টি হ'লহেঁতেন এই সংঘাতৰ পৰিপ্ৰেক্ষিতৰ কাৰণতে আমি অসম ভৈয়াম জনজাতি পৰিষদ PTCয়ে আন্দোলন স্থগিত কৰিবলগীয়া হৈছিল কাৰণ কিন্তু PTC ভংগ হোৱা নাছিল আৰু উৰিয়াচল দাবীও ত্যাগ কৰা নাছিল কিন্তু এতিয়া দেখিছোঁ যে আফচুই বড়োলেণ্ড ত্যাগ কৰাৰ পিছত NDPয়ে বড়োলেণ্ড আন্দোলন ত্যাগ কৰাৰ পিছত অসম ভৈয়াম জনজাতি পৰিষদ যেটো PTC পাৰ্টিৰ যেটো কেন্দ্ৰীয়শাসিত অঞ্চল দাবী কৰাৰ যিখিনি আৱাজ এই আৱাজটো অসমৰ জনজাতি তথা বৌদ্ধিক মহলে আকৌ চিন্তা কৰিছে যে আমি উদ্যান দাবী কৰাটোৱে অত্যন্ত শ্ৰেয় বুলি বিবেচনা কৰিছে যাৰ কাৰণে যোৱা 1922 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আমি এখন এটা প্ৰতিনিধি সভা অনুষ্ঠিত কৰি আমাৰ এই প্ৰস্তুতি কমিটি PTC কেনেকৈ আগবঢ়াই লৈ যাব লাগে তাৰে পৰিপ্ৰেক্ষিতত আমি পাৰ্মিনাথ নাৰ্জাৰীক সভাপতি আৰু নৱাজ বসুমতাৰী ওদালগুৰিৰ তেখেতক আমি কনভেনৰ হিচাপে লৈ পেলাই আমি এটা কমিটি গঠন কৰিলে আৰু সেই পৰীক্ষাত তেখেতসকলে এতিয়া জনজাতি অঞ্চল তথা অসমৰ ভৈয়াম জনজাতিসকলৰ কাৰণে যিখিনি সুকীয়া উৰিয়াচল ৰাজ্যৰ দাবীৰ যি আৱাজ এই আৱাজটোৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে গণতান্ত্ৰিকভাৱে সংগঠনটো আগবঢ়াই নিয়াৰ কাৰণে পৰিকল্পনা কৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰশ্ন হ'ল এইটোৱে যে আগন্তুক ককলাবাৰী পৰিষদীয় সমষ্টিত PTC পাৰ্টি কি ভূমিকা কৰিব এই প্ৰশ্ন এটা আহি যাব পাৰে কিন্তু আমি এইটো কৈছোঁ আজিৰ ভোটাৰ ৰাইজে PTCৰ কৰ্মীসকলৰ যিখিনি দক্ষতা PTCৰ কৰ্মীসকলৰ যিখিনি দক্ষতাপূৰ্ণ অভিজ্ঞতা আছে ভোট কাক দিব লাগে তেওঁলোকে বিবেচনা নিজে কৰিব পাৰে তেনে পৰিপ্ৰেক্ষিতত আমি PTC পাৰ্টিৰ পৰা এটা আমি মানে বিবেক ভোট দিয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ আমাৰ ৰাইজে কাক ভোট দিব লাগে PTC কৰ্মীসকলে কাক ভোট দিব লাগে আজিৰ জনজাতীয় ৰাইজে কাক ভোট দিব লাগে এই কথা সম্পূৰ্ণভাৱে জ্ঞাত গতিকে আমি আগন্তুক নিৰ্বাচনত PTC পাৰ্টিৰ পৰা আমি কোনো দলীয় পাৰ্টি আমি সমৰ্থন নকৰি স্বতঃস্ফূৰ্ত সমৰ্থন নকৰি আমি প্ৰকাৰান্তৰভাৱে আমি বিবেক ভোট দিয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু এই সিদ্ধান্ত আমি আহিছোঁ গতিকে ৰাইজক এই কথা অৱগত কৰিব বিচাৰিছোঁ যে আগন্তুক দিনত PTC পাৰ্টিৰ দ্বাৰা যাক মানে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপত ভোট দিব তেওঁই নিশ্চয় জয় হ'ব বুলি আমাৰ এটা আশা ৰাখিছোঁ গতিকে আমি জানো যে আগন্তুক দিনসমূহত
আমি পিটিচি অসম ভৈয়াম জনজাতি পৰিষদ তথা পিটিচিৰ পৰা আমি যিখিনি জাগৰণ কৰিছোঁ যিখিনি আহৰণ কৰিছোঁ সেইখিনি আমি অৱগত কৰিছোঁ কাৰণ আমি জানো যে পিটিচি পাৰ্টীয়ে যিখিনি আৱাজ হৈ আহিছিল যিখিনি দাবী কৰি আহিছিল সিদিনাখন কাশ্মীৰত লাডাখ আৰু জম্মু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত কৰাৰ পৰিপ্ৰেক্ষিততে যদি আমি পিটিচি আগতে একেলগে আন্দোলন কৰিব পাৰিলেহেঁতেন গৈ থাকিলেহেঁতেন তেতিয়াহ'লে অৰুণাচলৰ কেন্দ্ৰীয় শাসিত নিশ্চয় হ'লহেঁতেন কিন্তু ৰাজনৈতিক সন্ধিক্ষণত পৰি পিটিচি পাৰ্টীয়ে আমি নিজৰ আন্দোলনটো কিছু কাৰণত স্থগিত ৰাখিব হ'ল ইয়াৰ অৰ্থ এইটো নহয় যে পিটিচি পাৰ্টী ভংগ হ'ল ইয়াৰ অৰ্থ এইটো নহয় যে অৰুণাচল প্ৰত্যাহাৰ কৰিলে এই প্ৰশ্ন আহিব নোৱাৰে গতিকে সদাশৰ ৰাইজক আমি অসমীয়া ৰাইজক অসমৰ বৌদ্ধিক মহলক এই কথা আমি অৱগত কৰিছোঁ যে অৰুণাচল ৰাজ্যৰ সৃষ্টি এদিন হ'বই কাৰণ ৰাইজ সকলোৱে বুজি পাইছে গতিকে অসমৰ জনজাতি ৰাইজৰ মাজত বৌদ্ধিক চিন্তাশীল ব্যক্তিসকলে এই চিন্তা কৰিছে যে আমি আগন্তুক দিনত অৰুণাচলৰ আৱাজটো আকৌ হ'ব আজি ইয়াতে হয়তো কমলাবাৰী সমষ্টিৰ কাৰণে ইয়াত হয়তো মানুহ আজি ইয়াতে পিটিচিৰ যিমান কৰ্মী আছে আজি তেখেতে স্বতঃস্ফূৰ্তে ওলাই আহিছে যে আমি কাক ভোট দিবলৈ আমি চব জানো গতিকে শ্ৰদ্ধাৰ ভাজন ৰাইজক কথা আৰু অসমৰ বুদ্ধিজীৱী ৰাইজক আমি অৱগত কৰিছোঁ যে অসম ভৈয়াম জনজাতি পৰিষদে আগন্তুক 8 জুন তাৰিখত হ'বলগীয়া পিটিচি পৰিষদৰ যিখিনি কমলাবাৰী সমষ্টিত তাত পিটিচি পাৰ্টীৰ ভোটাৰসকলে নিশ্চয় বৌদ্ধিক চিন্তা কৰি পেলাই মানে বিবেক ভোট দিয়াৰ কাৰণে প্ৰস্তুতি চলিছে এই কথা অৱগত কৰিছোঁ আপোনালোকে ডাইৰেক্টলি BPF ছাপোৰ্ট কৰিব আমি ডাইৰেক্ট BPF বুলি আমি কৰা নাই BPF বুলি ডাইৰেক্ট আমি কৰা নাই কিন্তু আমাৰ ৰাইজে ভোটাৰ ৰাইজে কাক দিব লাগে এই কথা জানিছে আমাৰ ৰাইজে কাক ভোট দিব লাগে এই কথা তেওঁলোকে চিন্তা কৰিব আৰু এই কথা আমি নিৰ্দেশ কৰিছোঁ যে আপোনালোকে সুস্থভাৱে চিন্তা কৰি পেলাই কাক ভোট দিলে জনজাতীয় ৰাইজৰ উপকাৰ হ'ব কাক ভোট দিলে জনজাতীয় ৰাইজৰ কামত আহিব বিশেষকৈ জনজাতীয় আৱিষ্কাৰসমূহ ভূমি যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিটো মানে ক্লিয়াৰেঞ্চ আহিছে এই কথা প্ৰশ্ন আহি গৈছে আমি জনজাতিসকলৰ যিখিনি জনজাতীয় আৱিষ্কাৰসমূহ যিখিনি প্ৰত্যাহাৰ কৰাৰ কাৰণে নতুবা জনজাতি ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখিনি নাকচ কৰাৰ কাৰণে যি প্ৰস্তুতি চলিছে সেইটো যদি হয় যদি জনজাতিসকলৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক যদি সঁচাকৈ যদি প্ৰত্যাহাৰ হয় তেতিয়াহ'লে খিলঞ্জীয়া অসমীয়াৰ কাৰণে আত্মহত্যা এই আত্মহত্যাই কিন্তু অসমীয়া জাতিৰ কাৰণে অমংগল আহিব এদিন কাৰণ আমি জানো অসমৰ খিলঞ্জীয়া অসমীয়া বুলি ক'বলৈ এতিয়া উত্তৰাঞ্চলৰ মাত্ৰ জাগা আছে দক্ষিণাঞ্চলৰ কোনো নাই এতিয়া গতিকে তাত তেওঁলোকে অসমীয়া বুলি আৱাজ কৰাৰ কাৰণে প্ৰশ্নই উঠিব নোৱাৰে গতিকে আমি জানো যে জনজাতিসকলৰ যিটো আৱিষ্কাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক্লিয়াৰেঞ্চৰ যিখিনি আমাক ক্লিয়াৰেঞ্চ লাগিবই জনজাতীয় আৱিষ্কাৰসমূহ আমাৰ সংৰক্ষণ লাগিবই ইয়াৰ অন্যথা আমি কোনোদিন পিটিচি পাৰ্টীয়ে কোনোদিন জীয়াই নাথাকিবাৰে আমি বহি নাথাকোঁ এই কথা আমি অৱগত কৰিছোঁ আপোনালোকে অৰুণাচল আন্দোলনটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে আমি অৰুণাচল আমি এতিয়া সংগঠনটো আমাৰ এতিয়া নতুনভাৱে আমি আপোনালোকক অৱগত কৰিব বিচাৰোঁ যোৱা 27 ফেব্ৰুৱাৰী তাৰিখত গুৱাহাটীত আমাৰ কিবা হৈছে এই মানে প্ৰতিনিধি সভা গঠন কৰি পেলাই আমি প্ৰস্তুতি কমিটি গঠন কৰিছোঁ তেখেতসকলে এতিয়া সংগঠন চলিছে আৰু সংগঠনটো হৈ যোৱাৰ পিছত আমি অৰুণাচলৰ আমি আৱাজটো আমি গণতান্ত্ৰিকভাৱে আমি চলাই যাম আচলতে এইটো উদাং অঞ্চল না অৰুণাচল হয় আচ্ছা উদাং অঞ্চল মানে আচলতে আগতে মিনিং কৰিছিলোঁ উদাং অঞ্চল কিন্তু আমি এতিয়া আগৰ পৰা চলি আহিছে অৰুণাচল বুলি আমি সেইটো আমি মিনিং কৰিছোঁ এতিয়া ৰাজঘাট বা ৰাজপথত আপোনালোকে এই আন্দোলনটো কৰিব নেকি আমি এতিয়া সেইটো এই প্ৰচেছটো এতিয়া আমি কৰা নাই আমি এতিয়া গণতান্ত্ৰিকভাৱে আলোচনা কৰি পেলাই পিছৰ আলোচনা কৰি পেলাই আমাৰ সুস্থ চিন্তা কৰা ব্যক্তিসকলে আমাৰ যিবিলাক বৌদ্ধিক চিন্তাসকলে চিন্তা কৰি পেলাই আমি এই প্ৰচেছটো আমি ল'ম আমি এতিয়াই নকওঁ যে আমি ৰাস্তা আন্দোলন কৰিম কৰবা কিবা কৰিম আমি ভিগৰাছ আন্দোলন কৰা আমি পক্ষপাতী নহওঁ বুলি আমি চিন্তাটো কৰিছোঁ निश्चय दिनै बे ककिलाबारि माइनाव बाजाराव जोङो पिटिसि दलनि मोनसे प्रेस मिट लानायनि खारनानो जाहैबाय जोङो आसलते बुहुमनि भटार्सफोरखौ मोनसे माने हजागता माने बिबेक भट होनो जुनै जेन' भलाय फुस्लाय जोंनाव गोबांथा नानानथा दल दङ माने बिनिमयजोंनो जोंनि भटफोरखौ होनाय नुयो बबे दला मोजां गाज्रि आरो फारसेथिं जोंहा जाति गथ'निबो इसु थाबाय दा बेफोरखौ जोङो बुजायनो दिनैहाय बहाय ककिलाबारि बे जायगायावहाय जोङो बे प्रेस मिटखौ लादों लोगोसे गोबां रायजो राजाफोरबो दङ धन्यबाद होसै बिथांमोना दहायनिफ्राय जिरायगासिनो दङ गावबागाव भेलुबेल टाइमखौ नागारनानैब्लाबो बाथ्राया जाहैबाय बे बिटिसि आरो आसाम बिटिआर जे सरकार बियो नोंथांमोननि सिगाङाव जोङो बेखौनो बुंनो सानगोन बिथांमोना घोर माने ट्राइबेल एन्टि मोनसे गभर्नमेन्ट आसामानो होन नों बिटिआरानो होन ओंखायनो जोंनि रायजो राजाफोरखौ जोङो साबधान होदों जेन' बेबादि मिसलिया दल बा एन्टि ट्राइबेल जायफोरनाखि ट्राइबेलखौ नायनो हायै दलफोर दङ
आसामाव बेफोरनिफ्राय गोजानाव थायो आरो नेक्स्ट भट जि भट दान जागोन बेवहाय जेन' बिथांमोननि एन्टियै जेन' भटखौ होयो। बाथ्राया जाहैबाय थांनाय बाराव गुवाहाटि खान्दोआवबो नोंथांमोना मिथिगौ जे खनसेल' नङा खननै खनथाम बे बिजेपि सरकार फैखांनायनि उनाव खालि ट्राइबेल एरियाफोरखौल' उच्चेद खालामनायखौ नुगासिनो दङ। आरो बुंनो थाङोब्ला बे आसाम सरकार बा मामाया लाजियोना लाजिया बा जोंनि बे बर' दैदेनगिरिफोर दङ लिडारफोर दङ लाजियोना लाजिया जे बेवनि थागिबि भुमिपुत्र जायफोरखौ होनना बुङो बिसोरखौ बोरै होखारनो हाखो सोर साहस होखो बे आरो बाथ्राया जाहैबाय भुमिपुत्र माने बावहाय ट्राइबेलफ्रा आसाम रायजो नोङो प्रागज्यतिसपुर भारत देश जन्म जानायनि सिगांनो बे एलेकायाव बर' बा ट्राइबेल एरिया माने ट्राइबेल मानसिफ्रा रायजो बसबास खालामबोयो। दानिया बिसोरो 2008नो माबा वाटार बडिनो वाटार इनलेटनो आयेन कानुन दानानै मैया दाखालिसो दानानै बै थागिबि जाय माने बुंनो थाङोब्ला बे अख्रां बार हा दै दैसा बे गासिबो एलेकाखौ फोसाबग्रा बर' जाथि लोगोसे ट्राइबेलफोरखौ बिसोरो बोरै बे दखलकारिफ्रा बोरै होखारनो हाखो। लास्ट पाबो लगे हिमंत विश्व शर्मा और अपना तो की मामा नाम राखिले किसुमाने के तो रावण मामाओ कय आमी तो की नाम दिम नामे बिचारी पोৱা নাই आपनाक आपना लोगर फोर दादाय LK एडवाणी गांधी जीए BTC বুলি रैखा खबस দিয়ে আমাক এটা মর্যাদা দি পেলাই মান সম্মান সহকারে লাল বাতি সহকারে বড় ইয়ার বিভিন্ন জনগোষ্ঠীক লৈ পেলাই শাসন যি এটা মানে কাউন্সিল দিছিলে 6 শিডিউল एरिया तारमाने जों नुनो मोनबाय गासैखौबो जों सालिजारि खालामना नायजोबबाय बे मानसिया पियरलि एन्टि ट्राइबेल सेन्टिमेन्ट एन्टि ट्राइबेल बिसेस करे चिफ मिनिस्टार जायनि जुनै बे सरकार एलायन्स सरकारखौ जोङो जेरैखियालाबो उदखाट खालामनांगौ आरो बिनि एगेन्स्टै भट दान होनांगौ आरो जोङो बुंनोबो सानबावोसो बिथांखौ एसे माने मा होनो जोंनि रायजो राजाफ्रा नैबे खकिलाबारि इलेक्सनाव उचित प्रत्युत्तर होनानै बिथांमोननि एगेन्स्टै भट होनानै बे एलेकानिफ्राय पुरा होखारथारनांगौ बे आरो खकिलाबारिनि रायजो राजाफ्रा जुदि बे एलेकायाव दानि सरकारनि एगेन्स्टै जुदि भट दान होनानै जयजुक्त जायोब्ला सारा बिटिसिआव सारा भारतआव आखाइ खबगोन बिथांमोनखौ मानोना सानगोन जे बिथांमोना बुजिबाय भलायजानाय फुस्लायजानाय राजनितिजों बिसोरो माने गोदोला बा गबहोनो हाला ओंखायनो जोङो फैदों जेन' बहाय बिबेक गावबागाव माने सिन्ताधाराजों भट दान होयो सोरनिबा भलायनाय फुस्लायनायजों नङा आरो सासे दङ बिटिआरनि चिफ इम्बुथमा थगायसुला सबसे देरसिन मिसुलिया गोदो भारतआव मिस्टार नाथुवालाल होननाय दंमोन ताजमहलखौबो फरेनारफोरनो फानलाबायनाय बेबायदि ठगबाज बे सासे लिडार सारा 10 बोसोरसो आन्दलन खालामफ्लाबाय बियो बड'लेण्ड लागे रायजो मोनाब्ला जोङो एखेबारे जिराया साइनबो होआ बे मानसिया दिनै मा अबस्था जानानै दङ गासै रायजो राजाफोरखौ नागारजोबनानै गहा थमब्लेट बारन लांनानै एमसिएलए जानानै दा नोङो बिटिआरनि चिफ जानानै दङ माने सबसे मिसुलिया दा ग्रेट बुहुमाव हयथ' नागिरलाबो मोननाय नङा बेबादि मानसि दा बे मामा आरो भागिना ओरै सासे मिसुलिया दङ मामा ओरै सासे दं गेन्द्रा इमुथेमा मामा बिसोर सानैजों मेलायनानै जोंनो जे दान होखानाय LK एडवाणी जी जो वाजपेयी जी जिन्होंने हमें 2003 में BTC बोल के एक काउंसिल रेखा कवच के साथ हमें मर्यादा के साथ लाल बाती के साथ जो भी हमें सलिस डिपार्टमेंट दे के हमें जो दिया था ट्राइबल लोगों को तुम लोग चलाओ जो कुछ दिया था वाजपेयी जी LK एडवाणी ने ये हेमंत विश्व शर्मा हमारा थाली से फिर लेके वापस लेके जा रहा है 40 डिपार्टमेंट से 16 डिपार्टमेंट लेके गया जो ट्राइबलों का रक्षा कवच था जमीन जायदाद नहीं बेच सकता है वो सबको भी सब मतलब वो करके वो उसने सबको बेच सकता है अभी क्या हुआ है क्या बोलता है याद नहीं आ रहा है क्या बोलता है उसको हमारा जो मतलब जो भूमिपुत्र जो लोग हैं आसाम की ट्राइबल लोगों को उनके पीछे लग गया के अभी हमारे लोगों को भगा रहा है हम कहाँ जाए चाइना में जाए क्या म्यांमार में जाए हम कहाँ का है हम तो यहीं का है अभी जो बेदखलकारी लोग सब मिलके हमें भगा रहा है तो दिल्ली को भी सोचना पड़ेगा ये हेमंत विश्व शर्मा बेलगाम हो गया है उसको थोड़ा लगाम लगाइए हमारा मांग तो ये है सर्बानंद सोनोवाल जी को सिर्फ फिर से चीफ मिनिस्टर बनाया जाए
ये प्योरली एंटी ट्राइबल चीफ मिनिस्टर है। हमारा जो भी दिया था आप लोगों के परदादा ने, LK आडवाणी वाजपेयी जी ने, जो रेखा कवच के साथ हमें जो मान सम्मान मर्यादा के साथ जो कुछ भी दिया था सब कुछ छीन के फिर लेके गया है। यानी कि वो भिखारी से है, भिखारी का थाली से भी छीन के खाने वाला चीफ मिनिस्टर है वो। और एक नंबर में एंटी ट्राइबल है, विशेष करके बोरो जाति के पीछे लगा हुआ है। हमारा गलती यही था कि उपेंद्र नाथ के ब्रह्म के टाइम से डिवाइड आसाम 50-50 जमीन मांगा था, एक टुकड़ा जमीन, वही हम लोग को दोष देता है, रिवेंज लेता है वो। माटी लगे केला बोरो जाति तह तक साला 1 बिघाও নিদিম, तह तक ইয়ার सब उच्छेद करिम। এইটো সেন্টিমেন্টর হেমন্ত বিশ্ব শর্মা হয়। বহুত জায়গাত এভিকশনের লিস্ট গৈছে, আমার শিমল টাপু, শ্রীরামপুর, বিজিআর ফরেস্ট ল্যান্ড গোটেই জায়গাত আমি সার্কেল অফিসবিলাকত চাইছোঁ, সেইবিলাক জায়গাত অলৰেডি নোটিছ পঠোৱা হৈছে উচ্ছেদ কৰাৰ কাৰণে। আৰু আমাৰ কেইটামান বড়ো লিডাৰ আছে, কেবিনেট মিনিষ্টাৰ পৰ্যন্ত আছে, সেইবিলাক সব পকেটত মানে মুখত জীপ লগাই থৈছে। হেমন্তই কি জানি দম দিছে, কেলাহটো চুপ থাক, একো নকবি, মই যি কৰিম, নহ'লে তোৰ মিনিষ্টাৰৰ নাথাকিব, বিফেয়ক লৈ চৰকাৰ কৰিম, এনেকৈ দম দিছে নেকি? মাইকী নিচিনা দখনা পিন্ধা নেকি এইগিলা লিডাৰকেইটা? হা, বৰষুণৰ টাইমত কোনো নটিছ নোহোৱাকৈ আমাৰ মানে ভূমিপুত্ৰ সেইকেইটা মানুহ সিহঁতে উচ্ছেদ কৰি মানে ৰাস্তা ঘাটত থাকিবলগীয়া অৱস্থা কৰি দিছে। সেইকাৰণে দিল্লীকো ভাবিব লাগে, দিল্লীয়ে চাব লাগিব। এই উচ্ছেদ কৰাৰ কাৰণে 1983 যেতিয়া নেকি ঘুবুৰ কাণ্ড হৈছিলে, বড়ো মানুহ খেদিছিলে অসমীয়াবিলাক বেটেলিয়ন সহকাৰে, তাৰপিছত NDFB, এপছু জংগী আন্দোলনবিলাক হৈছিলে। আপুনি যিমান খেদি থাকিব আমি জংগী আন্দোলন কৰিম, জংগী আপুনি আমাৰ লগত বেছি ধেমালি নকৰিব। হেমন্ত মামা, এই মাটিটো আমাৰ হয়। অসম প্ৰাগজ্যোতিষপুৰ ভাৰতবৰ্ষ জন্ম হোৱাৰ আগৰ আমি নাগৰিক এই অসমৰ হয়। এই জংঘল গাছ গছনি নদী ঘাট য'ত আমি ইচ্ছা তাতে থাকিম। আপোনাৰ কোন হিম্মত আছে আমাক খেদিবৰ কাৰণে? সেইকাৰণে এই মিছলীয়া দলবিলাক ইয়াতে আহি বহিছে, নানানটা কেম্পিং কৰি আছে। সেইকাৰণে আমাৰ ৰাজ্যবিলাক সজাগ হ'ব লাগে। এই দুজন মিছলীয়া, এজন বড়ো জাতিক বেচা মিছলীয়া মানুহ আৰু এজন মামা, ৰাৱণ মামা, এই দলকেইটাক এই খকিলাবাৰী সমষ্টিৰ পৰা উচ্ছেদ কৰিব লাগে। যদি উচ্ছেদ কৰা হয় গোটেই বড়ো মানুহ, গোটেই অসমৰ ট্ৰাইবেল সিহঁতৰ মানে ভৰিত চৰণ দিব, নমো দিব যে এই ব্ৰাহ্মণ আৰু এম্বথেমাৰ ৰাজনীতিত এই এলেকাত নচলে, আমাৰ ট্ৰাইবেল মানুহক চকু খুলিলে বুলি। আপোনালোকে এই উপনিৰ্বাচনৰ কাক সমৰ্থন কৰিব? উপনিৰ্বাচনত নিশ্চয় আমাৰ ইয়াতেতো দলীয় তেনেকুৱা মানে ৰাজনীতিক দল নাই, জাতীয় সংগঠন চেণ্টিমেণ্ট লৈ আগবঢ়াই লৈ যোৱা। নিশ্চয়কৈ আমি BPF দলকে সমৰ্থন দিব যাই আছোঁ, কিয়নো BPF বিচাৰি আছে যিখিনি আমাৰ 6 শিডিউল আছিলে BTC গাঁও কৰ্তন কৰিব যাই আছে। আমি UPPLক সুধিছোঁ আৰু প্ৰমোদ বড়োক সুধিছোঁ, গাঁও কৰ্তন কৰিব যে যাই আছে, আমি পোৱা সম্পত্তি কিয় কাটিব যাই আছে? ইয়াৰ পৰা বেনিফিট কি হ'ব কওক আগত? কিয়নো এইটো তহঁতে আনা নহয়, BLT-বিলাক একৰ্ড কৰি আনিছে 2003-ত। হা, এইটো নকৈ তহঁতে যিটো গাঁও কৰ্তন কৰি দিলে হ'ব নেকি? ইয়াৰ বেনিফিটটো কওক, কিবা এটা লাভ, নহ'লে লোকচানটো হ'ব লাগে। সিহঁতে নকয় কিয়? গাঁও কৰ্তন কৰিলে বড়ো মানুহ বা ট্ৰাইবেল এৰিয়া 6 শিডিউলৰ এৰিয়াত কি লাভ হ'ব? লাভ একো নহয়, আমি জানো। এইটো মামাৰ ষড়যন্ত্ৰ হয় যে নেক্সট পৰৱৰ্তী সময়ত কোনো বড়ো মানুহ নেতৃত্বত এই এলেকাটো আলাদা ৰাজ্য নহয়, সব ৰিজাৰ্ভ এলেকা ভূত এলেকাটো লৈ আমি বোবা কৰিব লাগিব। ইয়াত নাই একো, ৰেভিনিউ এলেকাটো সব কাটা যাব। তাৰপিছত কোনটো লৈ আমি ডিমাণ্ড কৰিম? ফৰেষ্ট লেণ্ডত ডিমাণ্ড কৰিব নোৱাৰে আপুনি, এইটো ভাৰত চৰকাৰৰ হয়। কেতিয়াবা চাইনাৰ লগত যুদ্ধ হৈ যাব, এই ৰিজাৰ্ভ অঞ্চল हमलोगको चाहिए, सब भागाओ यहाँ से, सबको हम आर्मी बेस बनाना है, सब পলাব লাগিব আমি। এইবিলাক বহুত ষড়যন্ত্ৰ আছে, সেইকাৰণে আমাৰ মানুহবিলাক জানিব লাগে। এই হেমন্ত মামা হৈছে ভিখাৰীৰ থালিৰ পৰা কাঢ়ি লৈ যোৱা মানুহ, খায় এইটো খায়, চৰকাৰে দিয়েহে, কাউন্সিলক দিব লাগে। 40টা দিছে, আৰু যদি থাকে দিয়ক, ফাইনেন্সিয়েল এছিষ্টেণ্ট দিয়ক, স্কিম দিয়ক। কোন চৰকাৰ আছে পৃথিৱীত উল্টা দিয়াৰ পিছত আকৌ কাঢ়ি লৈ যায়? হা, এইটো ভিখাৰীৰ জাত হয়নে নহয়? এইটো ভিখাৰীৰ থালিৰ পৰা কাঢ়ি খোৱা পাৰ্টি হয়নে নহয়? চৰকাৰে কোনোদিন কাঢ়ি লৈ যায় নেকি? নিজৰ ল'ৰা ছোৱালীক দিয়া ডিপাৰ্টমেণ্টবিলাক কাঢ়ি লৈ যায় নেকি? হা, ৰেভিনিউৰ পৰা লৈ চব কাঢ়ি লৈ গ'লে। আমি ডিভাইড আসাম 50-50 বিচাৰিছিলোঁ, আমাকে ডিভাইড আসাম কৰি দিলে 50-50। KBWC, BKWC, BTC, बोरो भाई तुम वहाँ मैं वहाँ, जिंदगी है कहाँ, आप लोग अलग हम लोग अलग, आसाम बेंगल अलग, बोरो आदमी कहाँ कार्बी आंगलंग में चला गया, दिल्ली बांग्लादेश चला गया। আমাক সব ডিভাইডেশ্যন ৰুলত আমাক ভাগ কৰিলে। এইবিলাক বড়ো মানুহ বুজি পাব লাগিব। সেইকাৰণে আমি PTCয়ে কৈছোঁ, আপুনি যিমান উচ্ছেদ কৰি থাকক, আপোনাক চ্যালেঞ্জ দিছোঁ PTC, আমি জোৰদাৰ আন্দোলন কৰিম, অসমৰ পৰা আমি ছেপাৰেট ষ্টেট ভূমিপুত্ৰকেইটা এই এলেকাটো ল'মেই।
অহা সময়ত 2024 বা 25ৰ পৰা আপোনালোকে PTC দলৰ পৰা ৰাজনীতি খেলিব নেকি 100% PTC মানে গণতান্ত্ৰিকভাৱে আমি ৰাজনৈতিক দলে হয় আমি সব ইলেকশ্যনত পাৰ্টিচিপেট কৰিম আৰু ৰাইজৰ সঁহাৰি পাম আমি গোটেই ট্ৰাইবেল এছ'চিয়েশ্যনবিলাক আছে ট্ৰাইবেল মানুহবিলাক আছে ইয়াতে বৌ বকা কৰা গোটেই জাতি ভাষা ধৰ্মৰ মানুহক লৈ আগবাঢ়িম আমি নিশ্চয় কামিয়াব হ'ম সব সমষ্টিতে আমি পাৰ্টি দিম